गसाइगावनि फकिहागा गामियाव गामि गोराया गाव हारसिङैनो थांखि लानानै खामानि मावनायनि अजद। गसाइगाव महकुमानि सिङाव थानाय फकिहागा गामियाव दै जगाय बिफाननिफ्राय गंसे गोदान बिथांखि सेनसन जानायखौ लानानै गामियाव गोरोबज्लायै सोमजिदों। सिगांनो दै जगाय बिफाननि थाखाय गामियाव मोनसे आफाद दाखानानै लाखानाय जादोंमोन आरो फरायसालिनि थाखानाय हायावनो फसंनो गामिनो थांखि लानाय जादोंमोन। नाथाय खामानि जानायनि उनाव गामिनि हेल्थ हपना सरेना गामिनि रावनोबो खौरां होआलासिनो गावनि फंबायनि हायाव फसंनो बिफाननो जायगा होदों होननानै फोरमायदों गामिनि सुबुंफोरा। नाथाय गामिनि थांखि लाखानाय बायदि खामानिखौ मावाब्ला गामिनि थागिबिफोरा गनायनानै लाया होननानै गोख्रों फोरमायदों ओनसोलनि सुबुंफोरा। लोगोसे गामि गोरानि बेबायदि गाव हारसिं थांखि लानायखौ सोंखारिदों ओनसोलनि सुबुंफोरा। তাৰমানে যিটো পাব্লিক হেল্থৰ গাড়ীটো আনিছে এইটো ইয়াত যিটো বৰ্তমান আনিখিনি ইয়াত বনাব এইটো ৰাজ্য নাজানে কি বনাব এইটো পাব্লিক হেল্থৰ কিবাটো বৈদিকটো বহাব পাব্লিক হেল্থ কিবাটো বনাব পিএইচডি ডিপাৰ্টমেণ্টৰ পৰা আঁচনি আহিছে নেকি হয় এইটো আমি আগত আলোচনা কৰিছিলোঁ যে আমাৰ এলপি স্কুল বা ফুটবল ফিল্ড আছে তাতে বনাম বুলি সকলো ৰাজ্য মিলি আমি আলোচনা কৰিছিলোঁ কিন্তু এতিয়া যিটো ইয়াত জিঅ'টেক হ'ল গাঁৱৰ ৰাজ্যক 9 জনকৈ ইয়াত জিঅ'টেক কৰিবলৈ দিলে এইটো ৰাজ্যই মানি নলয় সেইটোৰ কাৰণে ৰাজ্য সিদ্ধান্ত মতে বা ইয়াতেও হ'লেও মানে ৰাজ্য কমচে কম জানিব বা আলোচনা কৰিব লাগিছিল এইটোৰ কাৰণে ইয়াত আমি মানি নলম এইটোৰ কাৰণে তাতে আমি ৰাজ্য মিলি তাতে কৰিব লাগে আপোনালোকৰ মতে আমাৰ অভিযোগ মতে তাতে স্কুল যাতে য'ত আছে তাতে হ'ব লাগে এইটোৰ এইটা কাৰ নামত হৈছে এইটো এই মাটি হ'ল লক্ষীৰাম চৰেণৰ মাটি এই মাটিত বোলে বনাব নিজৰ ইচ্ছামতে গাঁৱৰে নিজৰ অভিযোগ মতে ইয়াত আনিছে বা ইয়াত বনাব বুলি কিবা কৰিছে গাঁৱৰ ৰাইজৰ লগত কোনো আলোচনা হোৱা নাই যিটো হৈছে এইটো কোনেও নাজানে ইয়াত আমি জানো যে তাতে বনাব তাতে হ'ব এইটো কোনেও নাজানে এই নিজে অভিযোগ মতে ইয়াত আনিছে বা ইয়াত বনাব বুলি কিবা গাড়ীটো আনিছে আর কি আগত যে স্থানীয় ৰাজ্য বলে কমিটি গঠন কৰিছিল তাৰ কাৰণে এটো কি হ'ল এইটো বনাইছিল কিন্তু কোনেও না জানাকৈ ইয়াত আনিছে এইটো কমিটিও নাজানে ইয়াত যে কমিটি মানি নলয় নেকি কমিটি মানি নলব এইটো ইয়াতে হ'লে কি অসুবিধা আছে আপোনালোকৰ ইয়াত অসুবিধা মানে এইটো সাইটত যেনেকা এইটো লাষ্ট বৰ্ডাৰত এইফালে মানুহ নাই আৰু আমাৰ মিডিলত হ'ব লাগিব মিডিলত যাতে সকলো মানুহ ইয়াত সুবিধা পায় বা পানী পায় এইটোৰ কাৰণে আমি গাঁৱৰ ৰাজ্য মিলি য'ত মিডিলত হ'ব তাতে বহাম আমি এইটোই আলোচনা কৰিলোঁ যে স্কুল তাতে আছে এই স্কুল তাত বনাইলে মানে সকলো মানুহ পানীটো পাব এইটোৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে উচিত তদন্ত কৰি যাতে ইয়াত বস্তুটো বনাব লাগে আমালোকৰ অভিযোগটো এইটোই হ'ল কি এই যে ওয়াটাৰ সাপ্লাইটো এতিয়া দি আছে এইটো আমালোকে ৰাজ্য যে আগতে জমা হৈ আলোচনা কৰিছিলোঁ আলোচনাৰ মাধ্যমে আমি আমাৰ পকিহাগা গাঁৱতে এটা এলপি স্কুল আছে সেই এলপি স্কুলৰ কাকতে আমি এই বস্তুটো বনাবলৈ আমি ব্যৱস্থা কৰিছিলোঁ বা আমি ঠিক কৰিছিলোঁ গাঁৱৰ ৰাজ্যে মিলি কিন্তু কি হ'ল আমি নাজানো গাঁৱৰ ৰাজ্যে কি কৰিলে অকলে এইটো নিজে বঢ়িয়াকৈ নিজৰ ইচ্ছা মতে এই বেলেগ জেগাত এক সাইডত আমাৰ গাঁৱৰ এক সাইডত এইটো ঠিক কৰিলে আৰু জিঅ'টেক কৰি দিছে এতিয়া কাৰ মাটিত কৰিছে এইটো হ'ল চৰেণ কি নাম লক্ষীৰাম চৰেণৰ মাটিত এইটো এতিয়া কিবা কৰাইছে হয় এইটো জিঅ'টেক কৰাইছে কি আছে আপোনালোকে ইয়াতে কৰিলে আপোনালোকে মানি নলয় নেকি এইটো আমি ৰাইজে মানি নলয় কাৰণ আমালোকে আগতে বহি আলোচনা কৰিছে কি এই স্কুলৰ কাষতে আমি বনাম বুলি ঠিক কৰিছিলোঁ ইয়াতে বনালে কিবা অসুবিধা আছে আপোনালোকৰ অসুবিধাটো আছে আমাৰ গাঁৱৰ কাৰণে এইটো দিয়া হৈছে নহয় গাঁৱে ঠিক কৰি কোন জেগাত মানে কোন ঠাইতে বনাব লাগিব এইটো কৰিব লাগিছিল এনেকা কিন্তু আমালোকেতো গম নাপায় লক্ষীৰাম চৌধুৰীৰ মাটিত এইটো স্থাপন কৰিলে আপোনালোকে মানি নলয় নেকি মানি নলয় ৰাজ্যে এতিয়া অভিযোগ কৰিছে যে আপুনি
এইটো যে PHED ডিপাৰ্টমেণ্টৰ আঁচনি আহিছে এইটো আপুনি নিজা ববীয়াকৈ আপোনাৰ মানে ককাইৰ মাটিত আপুনি স্থাপন কৰিবলৈ বিচাৰিছে তাৰ বিষয়ে আপুনি কি ক'ব? ছাৰ মোৰ ক'ব লগা একোৱেই নাই তো এইটোৱে হ'ল কথা আৰু কি মানে অফিচৰবিলাক আহি পেলাই ক'ত বনায় এইটোতো মই এইটোৰ অবজেকশ্যন একোৱেই নাই আৰু কি মোৰ মই আগত ৰাজ্য মিলি মানে আলোচনা কৰিছোঁ পিছত আকৌ বহি পেলাই কমিটি মানে গঠন কৰিলোঁ তো এইটো বিষয়ে মানে কমিটিবিলাক আৰু ৰাজ্যবিলাক জানে আৰু কি আমাৰ ইয়াত পাব্লিক হেল্থ ৱাটাৰ ছাপ্লাই এইটো হ'ব বুলি মানে সকলোৱে গম পায় আৰু কি সকলোৱে গম পায় তাৰ কাৰণে পিছত আকৌ অফিচাৰবিলাক আহি গোটেইখিনি ছাৰ্ভে কৰিলোঁ সিহঁতৰ। তো এতিয়া আগত যে কমিটি গঠন কৰা হৈছিল গাঁৱে স্থানীয় ৰাজ্যে সিহঁতক আপুনি এতিয়া যে ইয়াতে আহিলে আঁচনিটো আপুনি খবৰ কিয় নিদিলে আপুনি? মই ছাৰ এনেকুৱা হৈছে খবৰ দিছোঁ খবৰ দেওয়ার মানে কোনোবা ক'তবা যায় আর কি কোনোবা বহুত মানুহৰ কিবা আছে ব্যস্ত থাকে কিছু কেইজনমান মানুহ দিছোঁ আর কি মানে এনেকৈ তাৰ আগৰ দিন কিবা অফিচাৰবিলাকে মই কণ্টেক্ট কৰা নাই ফোন কৰা নাই সেইদিন মানে আহি আর কি সেইদিন মানে ছাৰ্ভে কৰিছোঁ সেইদিনে খবৰ দিছে আগত দিয়া নাই তো সেইদিনা আপুনি ৰাইজক মাতিব লাগিছিল নহয় মানে দুই একজন মানে ক'লোঁ আৰু কি সকলোৱে তাৰ ক'ত পাম ক'তবা আপুনি কি চাই ইয়াতে হ'বই লাগে না ৰাইজৰ ইচ্ছা? মোৰ একো ক'ব লগা মানে কথাই নাই আৰু কি মানে ক'ত অফিচাৰবিলাক কয় আপোনাৰ আপত্তি নাই? আপত্তি নাই ৰাইজে য'ত কৰে তাতে হয় আপোনাৰ? নহয় অফিচাৰবিলাক ক'ত কৰে আৰু কি এইটো মোৰ ক'ব লগা একোৱেই নাই আৰু কি কথাবিলাক